নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। যিহেতু মই মাছ খাই ভাল পাওঁ, সেইটো কাৰণে দেউতাই মাছ আনি দিলে। আজি মাছখিনি ফ্ৰাই কৰি থ'লোৱে, ফ্ৰাই কৰি আছোঁ 2 পিচমান। তাৰপিছত পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া আৰু মিঠি গুটি ধুনীয়াকৈ ছাইড কৰি ল'লোঁ। ঔটেঙা আৰু কচু ধুনীয়াকৈ বইল কৰি পেলাই ছাইড কৰিলোঁ। ধুনীয়াকৈ 4টা চিটি লগাই পেলাই কুকাৰত ছাইড কৰি থৈ দিলোঁ। এতিয়া মাছ ভজা তেলখিনিতে ধুনীয়াকৈ মিঠি গুটিকেইটা দি দিম। মিঠি গুটিকেইটা দিয়াৰ পিছত কেঁচা জলকীয়া, পিঁয়াজ সেই গোটেইখিনি ধুনীয়াকৈ দি পেলাই মই ভাজি থাকিম। দেখিছেনে, গোটেইখিনি দি দিয়া গৈছে। দি পেলাই মই এতিয়া ধুনীয়াকৈ ভাজি থাকিম। ভাজি পেলাই ইয়াতে মই হালধি দি দিম আৰু নিমখখিনিও দি দিম। নিমখখিনি দি পেলাই অলপ টাইম ভাজিম, গল্ডেন কালাৰ হ'বলৈ দিম পিঁয়াজখিনি ভাজা হ'লেহে বাকী মই ঔটেঙা আৰু কচু যে বইল কৰি থৈছিলোঁ সেইখিনি ইয়াত ধুনীয়াকৈ ঢালি দিম। এইখিনি এতিয়া মই ভাজি আছোঁ, দেখিছেনে, অলপ টাইম ভাজি ল'ম। পিঁয়াজখিনি ভাজা হোৱাৰ লগে লগে ঔটেঙা আৰু কচু জোলকণ ধুনীয়াকৈ ইয়াত দি দিম। দেখিছেনে, মই ইয়াত দি দিলোঁ। দি দিয়াৰ পিছত মই এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম। এইখিনি উতলাৰ পিছত যোনখিনি মাছ মই ফ্ৰাই কৰিছিলোঁ তাতে দি দিম। এইখিনি মাছখিনি ছাইড কৰি থৈয়ে দিছোঁ। এয়া আকৌ বঙালী ধনিয়া বুলি কয় চাগে ন, আমাৰ ফালে বঙালী ধনিয়া বুলিয়ে কয়। সেইখিনি ছাইড কৰি থ'লোঁ। এইখিনি তৰকাৰীখন উতলিলে, তৰকাৰীখন উতলাৰ পিছত এতিয়া মাছকেইপিচ ইয়াত ধুনীয়াকৈ দি দিছোঁ। যিহেতু আমি তিনিটাইহে মাছ খাওঁ, দাদাই মাছ নাখায় কাৰণে তাক মাছৰ জোল বনোৱা নাই, তাৰ কাৰণে বেলেগ কিবা বনোৱা গৈছে। এতিয়া মাছৰ জোলখন ধুনীয়াকৈ উতলিলেই হ'লেই আৰু ইয়াত এতিয়া বঙালী ধনিয়া ধুনীয়াকৈ কাটি দিম খিচখিচকৈ। দেখিছেনে, বঙালী ধনিয়া কাটি দিছোঁ। তৰকাৰীখন হ'লেই, ধুনীয়াকৈ উতলাই পেলাই থুপথুপীয়া কৰি ল'ব লাগে আৰু এনেকৈ বনাই খাব লাগে। খুব ধুনীয়া লাগে কচু, ঔটেঙা আৰু মাছৰ জোলৰ লগত খাই পেলাই। আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেখিছেনে, তৰকাৰীখন ইমান ধুনীয়া লাগিছে।